নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোঁ আৰু মোৰ আজিৰ ভিডিঅ'টো হৈছে খোলা পিঠা আৰু কেনেদৰে বনাই চাই যাওক আপোনালোকে। আৰু এয়া মই ল'লোঁ নাৰিকল আৰু চেনিৰ মিশ্ৰণ। মই নাৰিকলখিনি ৰুকি লৈ ৰসখিনি চেপি উলিয়াই দিলোঁ, তাৰপাছত কেৰাহীত ভাজি চেনিখিনি মিক্স কৰি দিলোঁ। আৰু এতিয়া এয়া ল'লোঁ মই বৰা চাউলৰ পিঠাগুড়িখিনি মই ঢেঁকীত খুন্দি ল'লোঁ। খোলা পিঠা বনাবলৈ আচলতে বৰা চাউলৰ পিঠাগুড়িয়ে লাগে। আৰু মই টাৱাখনত হেতাৰে অলপকৈ দিলোঁ আৰু চামুচেৰে এনেকৈ বহলাই দিলোঁ ঘূৰাই ঘূৰাই। আৰু এতিয়া মই ইয়াত নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি অলপকৈ দিলোঁ এনেকৈ। আৰু এতিয়া মই চামুচখনেৰে এনেদৰে ঘূৰাই পেলাই পকাই দিম এতিয়া মই। আৰু এনেদৰে বনালে পিঠাটো খাই ভালো লাগে। আৰু মই এতিয়া দ্বিতীয়টো এনেদৰে বনালোঁ পিঠা। আপোনালোকে এনেদৰে বনাই চাব পাৰে ঘৰত। আচলতে এইটো পিঠা সকলোৰে ঘৰত বনোৱা হয়। মই ভাবিলোঁ ৰেচিপিটো দি দিওঁ বুলি। এনেদৰে মই এই দ্বিতীয়টো বনাই দিলোঁ আৰু টাৱাখনৰ কাষত এনেদৰে অলপ সময়ৰ কাৰণে থৈ দিলোঁ। আৰু এয়া মোৰ পিঠা ৰেডি হৈ গ'ল, খোলা পিঠা। আৰু আপোনালোকে এনেদৰে বনাই চাব, পিঠাটো খাই খুবেই ভাল লাগে। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব পাৰে। আৰু বিহুৰ পিঠা মোৰ এনেদৰে হৈ গ'ল। তো থেংক ইউ।